বিকাশ দাগোপাল ফাইনালি মৰা এইটো চেনেল আছে চেক কৰিব ক'লো আৰু এইটো চেনেল আছে এটা বস্তু ভাল লাগছে সাবস্ক্রাইব কৰি দিব ভাই ধন্যবাদ এটা বস্তু কি ভাল লাগছে ভাই এনেকৈ ভৰি কৰি এনেকৈ দিছে আপোনাৰ চাই থাকোঁ মই আনি দিছোঁ একো নাই ধন্যবাদ বহুত ধন্যবাদ মই ঘৰত দিয়া ৰঙিয়াতে হয় বহুত বেছি ভাল লাগে ভাইটি লগ পাই ছাবস্ক্ৰাইব কৰি দিব আপোনাৰ ভাইটিছিল থেংক ইউ ভিডিঅ'লৈ স্বাগতম যদি ভিডিঅ' ভাল লাগে প্লিজ লাইক কৰিব আৰু শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব আৰু মই ৰঙিয়াত যাই আছোঁ মানে কিয় যাই আছোঁ কৈ আছোঁ মানে কালি মই ৰঙিয়াত গৈছিলোঁ ইমান ধুনীয়াকৈ ভিডিঅ' এটা বনালোঁ সকলো পাৰ্ক চাৰ্ক দেখালোঁ কি কওঁ ভিডিঅ' ডিলেট হৈ গৈছে মানে মোৰ কম দামী মোবাইল বেছি দামী মোবাইল নহয় তো কিবাকৈ 1K কৰিছে ছাবস্ক্ৰাইব কৰি দিয়ক মোক 1K কৰি দিয়ক কিবাকৈ মই এটা ভাল নতুন মোবাইল ল'ব পাৰোঁ মোৰ ছাবস্ক্ৰাইব বাঢ়াই দিয়ক কিবাকৈ ওপৰত লৈ যাওক মই আপোনালোকক নতুন নতুন ভিডিঅ' দিম এনেকুৱা মই যাওঁ এতিয়া মাৰ চাইকেল লৈ যাওঁ মানে মোৰ চাইকেল আজি বেয়া হৈ আছে তাকে মই মাৰ চাইকেল লৈ যাওঁ মানে মোৰ চাইকেল ভাল কৰিব পাৰিছোঁ দোকানত তো এতিয়া আহিব নাই মোৰ চাইকেল তো মাৰ চাইকেল লৈ যাওঁ তো দেই আৰু আৰম্ভ কৰোঁ তৰালি ফুৰা এটি মন উন্মাদ হৈ হেঁপাহৰ বিচৰণ ধুপি ধুপি তৰালি ফুৰা এটি মন উন্মাদ হৈ হেঁপাহৰ বিচৰণ গানৰে গুঞ্জন বন্ধুসকল মই ঘৰৰ পৰা গৈ পেলাই কাপোৰ কিনিব গ'লোঁ পিছত টিউশ্যন গ'লোঁ এতিয়া আহিলোঁ তিনিআলি দেখিলোঁ দাদাহঁতে কিবা মাৰুতিৰ কিবা শ্ব' দেখাই আছে মানে মাৰুতি ইভেণ্ট চলি আছে সুধো আহকচোন কি কৰিছে তেওঁলোকে কেনেকৈ কি কৰিছে তো মই গাড়ীখন দেখিলোঁ ইমান সুন্দৰ গাড়ী মানে দাদাতে অফাৰ দি আছে ক'লে 30% অফাৰ দি আছে ডিছকাউণ্ট এখন আছে আদাবাৰীত আপোনালোকে আহিব ল'বলৈ বৰ ভাল গাড়ী এখন আপোনালোকে যিখিনি ইয়াতে কণ্টেক্ট কৰিব নম্বৰটো দি আছে ইয়াতে এইটো নম্বৰটো আপোনালোকে কণ্টেক্ট কৰিব নম্বৰটোত লেখা আছে আদাবাৰী গুৱাহাটীত আছে এইখন আপোনালোকে ল'ব লেখা আছে 14 অক্টোবৰৰ পৰা 23 অক্টোবৰ গ'লে মানে এইটো অফাৰ দিছে ডিছকাউণ্ট 30% ডিছকাউণ্ট দিব আপোনালোকক ল'ব আপোনালোকে দেখিছে তিনিআলিৰ পৰা আপোনালোকে আহি পেলাই ঠিক আহিবলৈ এইখন ম'ম' দোকান মানে এখন বিখ্যাত ফেমাছ ম'ম' দোকান আমাৰ তিনিআলিত আছে আপোনালোকে আহিব ইয়াত দাদাজনে ইমান কষ্টকৈ বনায় মানে কি সুন্দৰ জয়ঙত সকলোকে বেছি আমাৰ ম'ম' দোকান ফাষ্টফুড আপোনালোকে ইয়াতে আহিব লেখা আছে ফাষ্টফুড বুলি এইটো মোবাইল নম্বৰ আপোনালোকে আহি যাব ইয়াত দাদাজনে বাৰু ভালকৈ বনায় মানে একদম বেষ্ট আৰু ৰঙিয়া গোটেই অল দোকানখনত এখন বেষ্ট আহিব এই তিনিআলি শিৱ মন্দিৰ পাৰ আহি পেলাই এইখন দোকান আছে সকলোৱে চাব
আমি বৰ্তমান আহিছোঁ এতিয়া পদুম পুখুৰী পাৰ্ক মানে কি সুন্দৰ নজৰা মানে চিলড্ৰেন পাৰ্ক বুলি ক'ব পাৰে পিছফালে দেখিছে আই লাভ ৰঙিয়া লেখা আছে আই লাভ ৰঙিয়া দেখিছে আপোনালোকে আই লাভ ৰঙিয়া দেখা আছে মানে আমাৰ ৰঙিয়াৰ গৌৰৱ আৰু তো কি সুন্দৰ নজৰা দেখিছে এইবিলাক আৰু আপোনালোকে এইবিলাক গছ দেখিছে এইবিলাক আচলি নহয় চব প্লাষ্টিকৰ লগাইছে এইখন আগতে এইটো আপোনাৰ এইটো দেখিছে এইটো আগতে খাল আছিল পদুম ফুল ফুলি আছিল লাষ্টত চিলড্ৰেন পাৰ্ক বনাই দিছে মানে পদুম পুখুৰী বনাই দিছে লাষ্টত আমাৰ মন্ত্ৰীসকলে ইয়াতো পদুম ফুল ফুলি আছে এইবিলাক পদুম ফুল ফুলি আছে দেখিছে তো বন্ধুসকলে এই আমাৰ ৰঙিয়াৰ গৌৰৱ মানে ৰঙিয়াখন উন্নতি হ'লে ভাল লাগে অলপ তো এইফালে সৰু ছোৱালীবোৰ খেলা মানে চিলড্ৰেন পাৰ্ক বনাইছে সৰু ছোৱালীবোৰ খেলি আছে ইয়াত দেখিছে সকলো সৰু ছোৱালীবোৰ ইয়াতে খেলিব আনে গধূলি আৰু এইখন বা গধূলি আৰু আপোনালোকে দেখিছে এইবোৰ বুন আচলি নহয় চব নকলি মানে এইবোৰ লগাইছে ইয়াত মানে আচলিয়ে বুনবিলাক মানে ক'ব পাৰে তুলি লগাইছে ইয়াত আগতে এইবোৰ সকলো পথাৰ আছিল আৰু এই চাইডে এইবোৰ চব পদুম ফুল দেখিছে গাইছ এই চাইডে মানুহ বহা কাৰণে মাজত বনাই দিছে দেখিছে মাজত মানুহ বহা কাৰণে বনাই দিছে দেখিছে গাইছ পিছফালে দেখা আছে আই লাভ ৰঙিয়া তো এতিয়া ঘৰলৈ যাম গধূলি আছে মায়ে মাৰিব আৰু তো ভিডিঅ' চাব তো দে যাম বন্ধুসকল আহিলোঁ অহাৰ পিছত আধা ৰাস্তাতে চাইকেলখন বেয়া হ'লাক দাদাক ভাল কৰিব দিলোঁ দাদা কৈছে মই ভাল কৰি দিম দাদাও চাইকেলখন ভাল কৰি আছে আৰু মই এতিয়া ঘৰত যাওঁতো বাই বাই গুড নাইট নেক্সট ভিডিঅ'ত লগ পাম